Good morning, everyone. First of all, I would like to thank our Honorable Prime Minister of India, Narendra Modi ji. Today, he will arrive at Kokrajhar in our Boroland. So, most welcome to the Prime Minister of India, and my heartiest congratulations to the Prime Minister of India, Narendra Modi ji. Sir, today I would like to inform to you. Sir, most important thing is that in our Assam, from Kokrajhar, 33 kilometer from Kokrajhar, there is a Sri Rampur Gate. Everybody known this place name is Sri Rampur Gate. Sir, many political leaders of Assam, opposition political leaders of Assam have been said. There have been lots of syndicate like Koila Syndicate, Broiler Syndicate, Sugar Syndicate, and Battle Nut Syndicate. Sir, this is my kindly humble request to you because when you visit Kokrajhar, when you reach Kokrajhar, sir, you will try to identify who are involved in this case, sir. And sir, you should be taking very strictly action who are involved in this case, sir. Due to that kind of syndicate in our Assam, the prices of the market, values of the market prices of the market are increased day by day, sir. So people of Assam, people of Boroland have been faced with many dangerous situations. Therefore, sir, I kindly humble request to you, sir. Please, sir, who are involved in this case, please, sir, you will try to identify, and you should be taking very necessary action and very strictly action, sir. Thank you, sir. Thank you very much. May God bless you. Welcome. মুখ্যমন্ত্ৰীৰ সিন্ডিকেট মুক্ত অসমক বুঢ়া আঙুলি হাগ্ৰামাৰ হোৱাৰ লগে লগে বিটিচিত আৰম্ভ সিন্ডিকেট ৰাজ চৰকাৰ গঠনৰ লগে লগে শ্ৰীৰামপুৰলৈ আহিল নতুন সিন্ডিকেট মাটি বিক্ৰী কৰি নিৰ্বাচন খেলা হাগ্ৰামা মহিলাৰীয়ে চৰকাৰ গঠন কৰাৰ 2 মাহতে বিটিচিত আৰম্ভ হৈছে সিন্ডিকেট ৰাজ বিটিচি চিফৰ ছত্ৰছায়াত একাংশই উলিয়াই লৈছে সিন্ডিকেটৰ জৰিয়তে নতুন বাট 5 বছৰৰ পিছত শাসনলৈ আহি শ্ৰীৰামপুৰত নতুন ৰূপত আৰম্ভ হৈছে সিন্ডিকেট শ্ৰীৰামপুৰ গেটত প্ৰতিনিশাই কোলা টকা সংগ্ৰহ কৰিছে হাগ্ৰামাৰ আশীষত জানিব পৰা অনুসৰি কেইজনমান নিৰ্বাচিত এমচিএলক দায়িত্ব দিয়া হৈছে এই সিন্ডিকেট চক্ৰৰ এই চক্ৰটোৱে শ্ৰীৰামপুৰত চলাইছে গাহৰি ব্ৰইলাৰ কয়লা আৰু পানৰ সিন্ডিকেট শাসনলৈ অহাৰ পিছত বড়োভূমিৰ এনে সিন্ডিকেটক লৈ হৰপ হৈ পৰিছে বিধায়কসকল এনে সিন্ডিকেট বিজেপিৰ ছত্ৰছায়াত হোৱাৰ অভিযোগ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ এনে সিন্ডিকেট মুকলিকৈ হোৱাক লৈ হৰপ জ্যেষ্ঠ বিধায়কজন প্ৰমোদ বৰৰ দিনতো তেওঁ সিন্ডিকেট আছে সকলো ক্ষেত্ৰত সিন্ডিকেট গেটত সিন্ডিকেট বহাই দিছে আৰু এই ক্ষেত্ৰত অসম চৰকাৰৰ নিৰ্বিকাৰ আৰু বিটিচি চৰকাৰৰ নিৰ্বিকাৰ নহয় এই তেওঁলোকৰ পৰোক্ষভাৱে সহযোগ নথকলে এনেকৈ সিন্ডিকেট হয় নেকি আৰু সিন্ডিকেট এটা অসমৰ কাৰণে ব্যাধি এনে সিন্ডিকেটক লৈ তীব্ৰ কটাক্ষ বিৰোধী কংগ্ৰেছৰ বিধায়ক আব্দুৰ ৰহিম আহমেদৰ বিটিচিত চলা সিন্ডিকেটৰ বাবে বিজেপিক দোষী সজালে বিধায়কজনে এইখন চৰকাৰটো সম্পূৰ্ণৰূপে সিন্ডিকেট ৰাজৰে চৰকাৰ বিটিআৰ হওক অনা বিটিআৰ হওক কয়লাৰ পৰা মাৰ্গেৰিটাৰ পৰা লৈ আপুটো ধুবুৰীলৈকে বক্সিৰহাট শ্ৰীৰামপুৰলৈকে সকলো ঠাইতে সিন্ডিকেট গতিকে এইখন চৰকাৰ চলি আছে সিন্ডিকেটৰ ওপৰত
হাগ্ৰামাৰ শাসনৰ আৰম্ভণিতেই সিন্ডিকেটে গা কৰি উঠাক লৈ বিটিচিৰ পৰা দিছপুৰলৈকে উঠিছে গুণগুণনি। লক্ষণীয় হ'ব অসমক সিন্ডিকেট মুক্ত কৰাৰ লক্ষ্য লোৱা মুখ্যমন্ত্ৰীয়ে হাগ্ৰামাৰ সিন্ডিকেট বন্ধ কৰিবলৈ কি ব্যৱস্থা গ্ৰহণ কৰিব। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।